মই আহিছিলোঁ অলপমান। রজিদা বলছে নাকি? বলছিল লকডাউন হন আরো 12 লাখ কি কয় তই ক'ত গম পালি? এই নিউজতে দিছিল। হয় নেকি? চাচোন চা বেছি দে চাওঁ। গুৱাহাটীত এসপ্তাহৰ বাবে বৃদ্ধি হ'ল লকডাউন। 19 জুলাইলৈকে বাহাল থাকিব লকডাউন। মুখ্য সচিবে জাৰি কৰিলে সম্প্ৰসাৰিত লকডাউন। কি হব আৰু? ইছৰাম কি হ'ব? আমাৰ গিলাখানৰে দিগদাৰ হৈছে, বুজি পাইছা না? ধনী গিলাখানৰ বিন্দাছ খাই দেখো, কিন্তু আমি এতিয়া ক'ত যাম, কি কৰিম দেচোন দেখো। হা ক'ত কি কৰিব পাৰিম দেচোন এতিয়া? এই লকডাউনটো খাই মাৰিলে হয়, এতিয়া কাম বনো নোহোৱা হ'ল, কেনেকৈ চলি খাম দেচোন দেখো। বৰ বেয়া হ'ল কথাটো, বুজি পাইছা? মোৰ মন চন ভাল লগা নাই, বুজিছা না? আমাৰ ঘৰতে যাই থাকো দে, তই যাই দেখি জানাই না? দেৰি হ'ল। দে যাবি তেনেহ'লে না? অ মাই মায়ে মই অলপ উলিয়াই আৰু খবৰ কিবা কাম চাম পাই নেকি? একোই নাই আজি খাবাৰে একো নাই। দে চাওঁ ৰচোন ক'ৰবাত কিবা কাম পাওঁ নেকি? যা অলপ দামেই আহিছিল বস্তু আনিব লাগিব। দে মই আহিছিলোঁ। দাদা মই আহিছিলোঁ। আপোনাৰ ঘৰত কিবা কাম আছে নেকি? এতিয়া লকডাউনৰ মাজত আৰু ক'তনো কাম পাবা? কাম চাম যি আছিল মানে কি কাম আছে কওক না, মই তাৰমানে কৰিলোঁ আৰু মোৰ তাৰমানে চলাত বহুত টান হৈছে। সেইটো হয় দেছো, কিন্তু এতিয়া লকডাউনৰ মাজত ক'তনো কাম পাবা? চব কাম দুই এটা আছিল, এইকেইটা ময়ে কৰিলোঁ। এই বেলেগৰ তাতে চাবিচোন, ঘৰতে আছে যদিও। ঠিক আছে তেনেহ'লে, বেয়া নাপাব। নাপাওঁ। ছাৰ কওক। তাকেইতো লকডাউন আৰু বাঢ়ি দিলে। ঠিকেই আছে ঠিকে আছে ছাৰ, ভালেই হ'ল। আমাৰ লকডাউন যিহেতু আমি এতিয়া ঘৰতে বহি দৰমহা পাওঁ, আমাৰ টেনশ্যনেই নাই, নো টেনশ্যন। দাদা কিবা কাম আছিল নেকি আপোনাৰ? এই কাম চাম নাই, তই ৰাস্তাৰ পিছতো ক'ত কাম পাবি? সেইটো তাৰমানে মোৰো এই লকডাউন চলি থকাৰ কাৰণে অসুবিধা, সেইকাৰণে বোলো ক'ত কাম চাম পাওঁ নেকি। অলপ বিচাৰিব লাগিব কাম, তেনেকৈ ৰাস্তাৰ পিছতে কাম নাপা। ঠিক আছে দিয়ক। A few moments later. ইছৰাম কি কৰিম, মাও বস্তু নিব দিছিল, কাম বনো নহ'ল। চাওক ঘৰত যাই থাকাই ভাল হ'ব, দেখা যাব ক'ত কি হয়। এই মানুহটোৰ মোবাইলটো বহুত দামী, কমেওতো ইয়াৰ দাম 10-12 হাজাৰ টকা হ'ব। যদি মই ইয়াৰ মাৰিব পাৰোঁ মোবাইলটো, মোৰ কিছু অভাৱ গুচব। কি কৰিম, অভাৱত স্বভাৱটো নষ্ট হ'বই আৰু উপায় নাই, চলিবতো লাগিবই। যা যি হয় দেখা যাক, চাওক আৰু। Run.
কি কাৰণ মাৰি দিছে তই হা ঐ চুৰ কৰছি মোবাইল এটা চুৰ কৰিছে এইটো কোনো কথা বিচাৰ আছে নহয় বিচাৰ আছে নামৰবি কচোন মোৰ আগত কি কাৰণত চুৰ কৰিলি কাম বিচাৰিব গৈছি চোন ৰ কি মোক ক'ব দে মোক কওচোন কওঁ কওঁ তই কওঁ মই তাৰমানে আজিকালি এই লকডাউন চলি আছে না লকডাউন চলি থকা কাৰণে মোৰ ক'তো তাৰমানে হেৰি কাম বন নহয় সেইবুলি তই ইমান দামী মোবাইলটো চুৰ কৰি মাত তলত দি আছা ই দুখীয়া ঘৰত চলি তইতো ধনী ঘৰত বাপেকে চাকৰি কৰে সি চাকৰি কৰে হা কিন্তু ইমান টকা পইচা আছে ই এটা বিপদত পৰি কি কাৰণত চুৰ কৰিলা ই অভাৱত পৰি সি চুৰ কৰিছি তহঁতে সহায় কৰচোন প্ৰত্যেকে মই চুৰ নহয় মই তাৰমানে অভাৱত পৰি পেলাইহে মই চুৰ হ'ব লগা হৈছে ই অভাৱত পৰিছে তহঁতে এতিয়া ডেকা চামে ইয়াত ভাল লাইনত হেৰি কৰি আনবা লাগে মাত ধান নকৰবি তহঁতে চবেই এক পইচা তুলি সহায় কৰি আজি পাই চুৰ নকৰে ই ভাল কৰি হ'ব বুজিছা মাত ধন নকৰবি যা হাই ফ্ৰেণ্ডছ আমি এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্যটো হৈছে আমি মানুহক এইটো বুজাব খুজিছোঁ যে আপোনালোকৰ জীৱনত বহুতো এনেকুৱা টান কঠিন সময় আহিব পাৰে কিন্তু সেইবোৰ সময় অহাৰ পিছতো আপুনি আপোনাৰ স্বভাৱটো বেয়া হ'ব নিদিব স্বভাৱটো হানি হ'ব নিদিব আৰু চোৰ ডকাইত এইবোৰ বেয়া কামত অপকৰ্মত হাত নিদিব আৰু আপুনি লাগা হ'লে খুজি খাব কিন্তু চোৰ ডকাইত এইবিলাক কামত আপুনি হাত নিদিব আৰু নিজৰ চৰিত্ৰটো পৰিষ্কাৰ কৰি ৰাখিব আমি এই ভিডিঅ'টোৰ যোগেদি এইটোৱে বুজাব খুজিছোঁ আৰু যদিহে এনেকুৱা ভিডিঅ' আৰু পাই থাকিব বিচাৰে তেতিয়াহ'লে আমাৰ সকলোৰে চেনেল পাকপেৰীয়া ডেকাটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টোত লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব জয় অসম